হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ চেনেল ভক্তছ ব্লগ। এতিয়া মই আছোঁ মোৰ ষ্টেচন ক'ব পাৰা, মোৰ আমাৰ অফিচো ক'ব পাৰা। এইটো আহি পাইছোঁ ইয়াতে। আমাৰ বছ আহি আছে, অফিচ খোলা নাই এতিয়াও। অফিচ মানে আমাৰ ষ্টেচন খোলা নাই, এতিয়াও অহা নাই। এই বছ আহিছে। আৰু বতৰটো ডাৱৰীয়া, এয়া বৰষুণ দি আছে অলপ অলপ, চাব পাৰে আপোনালোকে। বৰষুণ দি আছে। আজি আৰু ফিফ্থ ছেটাৰডে', হয় আজি। হেল্ল' গাইজ, যোৱাকালি ছিষ্টেম অফ থকাৰ কাৰণে আমাৰ মালখিনি দিয়া নাই নিজৰ কাৰ্টুনত। আমাৰ এতিয়া নিজে নিজে ল'ব লাগিব। বহুত কেইটা আছে, আজি ক'ত ক'ত আছে নাজানো। তাতে আজি বৰষুণৰ বতৰ আৰু ফিফ্থ ছেটাৰডে', আজি ক'ত ক'ত পাৰ্চেল আছে ময়ো নাজানো, চাব লাগিব। ব'লক চাওঁ। গাইজ, এতিয়া মই পাৰ্চেলখিনি বেগত সোমাই ল'লোঁ। সোমাই লৈ কিনে এতিয়া যাওঁ। বাহিৰত বৰষুণ দি আছে, এয়া চাব পাৰে আপুনি। এয়া বৰষুণ দি আছে বাহিৰত। এতিয়া ৰেইনকোট পিন্ধিব লাগিব। এতিয়া মোৰ আজি লোকেশ্যন মানে ডেষ্টিনেশ্যন কেইটা ক'ত ক'ত আছে মই দেখাই আছোঁ। এতিয়া চাব পাৰে মোৰ ডেষ্টিনেশ্যন কেইটা ক'ত ক'ত আছে। এতিয়া মই ফাৰ্ষ্ট কাষ্টমাৰ লগত কথা পাতিলোঁ। কথা পাতি কেনে ক'ত লয় এইটো চাই লওঁ। এতিয়া কাষ্টমাৰক ফোন কৰিছোঁ। মই পাইছে কাষ্টমাৰটো ফোন উঠোৱা নাই, আৰু এবাৰ ফোন কৰোঁ। ইয়াৰ লোকেশ্যনটো চাই লওঁ আগত। তাই পাৰ্চেল ল'লেও ইয়াতে যাব লাগিব, নল'লেও তাতে যাব লাগিব তাৰ লোকেশ্যনত। এইটো ইয়াৰ লোকেশ্যন আছে আমাৰ ষ্টেচনৰ পৰা 13 কিলোমিটাৰ দূৰ। ইয়াতে যাব লওক। এতিয়া এইটো হ'ল শ'লমাৰ্গ, এইটো বদামাল ৰোড। ইপিনেদি যাব লাগিব মোৰ 7 কিলোমিটাৰমান যাব লাগিব। মাজালগুৰি বুলি এটা জেগা আছে, তাতে দুটা পাৰ্চেল আছে। ৰাস্তাটো বহুত বেয়া, একদম ক'ব নোৱাৰি। এনেকৈ ৰাস্তা যায়, এনেকৈ যাই থাকিব লাগিব 7 কিলোমিটাৰমান যাই কিনে দুটা পাৰ্চেল আছে তাতে। প্ৰথম কাষ্টমাৰ ষ্টেচনৰ পৰা আহি কিনে মই এইটো দিব লাগিব মাজালগুৰিত। প্ৰথম কাষ্টমাৰক এইবোৰ গৈ আছোঁ। এয়া এতিয়া আহি পালোঁ চাৰাপাৰা দোকান। চাৰাপাৰা দোকান বুলি কয় এইখিনি। চাৰাপাৰা দোকান ৰোডৰ ৰাস্তাটো বনাই আছে, ৰিপেয়াৰিং চলি আছে। এয়া ৰাস্তা ৰঙা মাটি, স্কুটি লৈ আহিলে বহুত শ্লিপ কৰে এনেকৈ এইবিলাক জেগাত। ৰঙা মাটি। এতিয়া চাৰাপাৰাৰ পৰা মই যাব লাগিব নিচিন্তা। এমেজন শ্বিপিঙৰ 3টা পাৰ্চেল আছে, এজনৰ দি আহিব লাগিব। এমেজনৰ পাৰ্চেল দিব লাগে, মানে এমেজন শ্বিপিঙৰ মানে আমাৰ শ্বিপ হৈ আহিছে ন। এইটো আপোনাৰ মোৰ যিমানটা পাৰ্চেল থাকে তাৰ লগত 50-50কৈ দিব লাগে পাৰ্চেল এমেজন শ্বিপিঙৰ। ধৰক এই 3টা আছে, 3টা দি দিলোঁ। হেল্ল' গাইজ, এতিয়া মোৰ কাষ্টমাৰ দুটা পাৰ্চেল ল'ব, এটা নলয়, এটা কেঞ্চেল কৰিলে। এইটো SW নলয়, আৰু এই দুটা দি দিলোঁ। ল'ব আহিছে, দুটা মিলি 308 টকা। লৈ লওঁ পইচাটো। পাৰ্চেলকেইটা দিয়া হ'ল। 3টা পাৰ্চেল আছিলে, 3টা দুটা ল'লে। এতিয়া মই যাম এয়া চাৰাপাৰাৰ পৰা, কিবাৰ পৰা ওলোৱাৰ পিছত। বৰষুণ দি আছে অলপ অলপ, বৰষুণ দি আছে। এতিয়া ৰেইনকোটখন ল'ব লাগে। এতিয়া মাজালগুৰি কাষ্টমাৰটো লগে ল'ব আহিছে। এতিয়া প্ৰাইচ হ'ল, দুটা পাৰ্চেল আছে। এটা হ'ল 13,370 টকা, আৰু এটা আছে। এইটো কি বস্তু? এইটো ফ্ৰী নাপায়, আপোনাৰ মোবাইলত চাই ল'ব। এতিয়া দুটা পাৰ্চেল আছে ইয়াত। এতিয়া দি দিওঁ, দি কিনে কেছ আৰু আধা অনলাইন দি দিব। পইচাটো লৈ লওঁ, তাৰপিছত যাম বদামাল। এয়া বদামাল পাম আৰু অলপ আগত গ'লে। এয়া বদামালৰ এয়া মেইন ৰাস্তাটো। বহুত ৰাস্তা বেয়া, ভিডিঅ' কৰিব নোৱাৰি। এতিয়া এটা পাৰ্চেল আছে আমাৰ, আপুনি চিনি পাই চাগে, জেজে ৰাভা। মোৰ যদি যোনে যোনে বদামালৰ পৰা ভিডিঅ' চাই আছে গমেই পায় বদামালৰ জেজে ৰাভা কোন হয়। তাতে পাৰ্চেল দিব গৈ আছোঁ। এতিয়া ৰাস্তাটো, গোটেই ৰাস্তাটো বেয়া। 1 চেক্টৰ হ'ব এইটো। মোৰ ইয়াৰ পৰা মই আগিয়া হৈ যাম, বদামালৰ পৰা আগিয়া দৰাপাৰা হৈ যাম মানে। এতিয়া মই দৰাপাৰাৰ কাষ্টমাৰটোক ফোন কৰি আছোঁ। ফোন কৰি কেনে আপোনাক কথা পাতি আছোঁ। হেল্ল', আপোনাৰ পাৰ্চেল আছিলে দাদা? মই এতিয়া টকৰাপাৰা আছোঁ। কাষ্টমাৰৰ পাৰ্চেলটো দি দিলোঁ। এতিয়া কাষ্টমাৰ ঘৰত নাছিলে, তাৰ মাৰে লৈ ল'লে। এতিয়া যাওঁ আগিয়া পিনে। এতিয়া আগিয়া যাই আছোঁ। আগিয়া যাই কেনে মই ফাৰ্ষ্ট আছে লোকেল পাৰ্চেল দুটা, আৰ্লি ইন দ্য মৰ্ণিঙৰ পাৰ্চেল দিব লাগিব। কাষ্টমাৰে ডেট এণ্ড টাইম চুজ কৰিছিলে, তাৰ কাৰণে পাৰ্চেলটো এই দুটা দি আহোঁ। আগিয়া মই চবতে হয়, দুটা আছে এজনৰে। ইয়াত দুটা পাৰ্চেল আছে, ওলাই লৈ লওঁ। এয়া চাব পাৰে। এয়া 5 নম্বৰ কাষ্টমাৰৰ লোকেশ্যনটো হ'ল এইটো, ইয়াতে দি দিম। এই দুটা আহিছে পাৰ্চেল দাদা, পাৰ্চেল দুটা আহিছে। এয়া 5 কাষ্টমাৰটোৰ প্ৰাইচ হ'ল 763।
কাষ্টমাৰে বিজি আছে, এয়া দোকানত দি দিব লাগিব এই জতিটা। এতিয়া মেইন বালিজনা বজাৰ আহি পালোঁ। মেইন বালিজনা আহি কেনে এতিয়া লোকেশ্যন চাই কেনে আপডেট দিব লাগিব। আৰু সেইটো লোকেশ্যন ফাৰ্ষ্ট কাষ্টমাৰ যিটো পাৰ্চেল দিছিলোঁ সেইটো লোকেশ্যন বালিজনাতে হয়, সেইটো বালিজনাত দিলোঁ আপডেট। মই বালিজনাত আছোঁ, বালিজনাৰ কেইটামান আপডেট দিবলগীয়া আছে। এইকেইটা আপডেট দিম, OTP কেইটা দি দিলে আপডেট দি লৈ কিনে দুটামান কাষ্টমাৰ আহি আছে, মানে আউট অফ এৰিয়াৰ পাৰ্চেল আহি আছে মোৰ তাতে কেইটামান আউট অফ এৰিয়াত। আৰু প্ৰথম কাষ্টমাৰ যিটো পাৰ্চেল দিছিলোঁ SW, যিটো আমি SW কওঁ, মানে ফেচবুকৰ মাল 3টা আছিলে ন, 3টা 2টা ল'লে আৰু এটা নলয়, সেইটো আপডেট দিলোঁ ইয়াতে। এতিয়া পাৰ্চেল দিয়া শেষ হ'ল আৰু এতিয়া যাই আছোঁ মোজা আহিছিলোঁ, মোবাইলকেইটা দি দিম। আৰু বহুতকেইটা মোবাইল আছে, মোবাইলকেইটা দি কেনে দি লওঁ। মোবাইল 21টামান আছে, মুজাহিদলৈ লৈ যাব। এয়া 21টামান আছে মোবাইল লৈ যাব মুজাহিদলৈ। এয়া মুজাহিদলৈ আহিছে, এতিয়া মোবাইলকেইটা দি দিম মুজাহিদলৈ। ল'ব আহিছে 21টা মোবাইল আছে ইয়াতে, ইয়াক পঠাই দি আছোঁ। পাই এইটো কেইটা মোবাইল, এয়া এটা গোটকা দাম দি আছে, 21টা মোবাইল দিলোঁ। তাৰপিছত এতিয়া কেইটকা দি আছে আৰু টিপটো, এয়া 50 টকা দিলে। এতিয়া লাষ্ট পাৰ্চেলটো দি আছোঁ মই দিব্যাক, এয়া একাডেমি নামত আহিছিলে আমাৰ দিব্যক পাৰ্চেলটো দি কেনে এতিয়া মই কাম শেষ কৰিম। লাষ্ট পাৰ্চেল আছিলে, কাম শেষ কৰি কেনে ঘৰত যাওঁ। এতিয়া শেষ হৈ গ'ল, এতিয়া ঘৰত যাওঁ আৰু ঘৰত মানে ঘৰতে যাই আছোঁ এতিয়া। বাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা ভিডিঅ'টো বেয়া হ'লে ভুল হ'লে কৈ দিব, জনালে ভাল লাগিব, ভাল কৰাৰ চেষ্টা কৰিম। বাই, থেংকছ ফৰ ৱাচিং চেনেল।